মাঘৰ বিহু আহিল মইনা আজি আমি ৰাতি খাম ৰাস্তা পাই পেলাই স্কুটি চলাই ব্লগিং কৰা মজা লৈছো হেল্ল' এভৰিৱান তো যাব ওলাইছোঁ জেঠিহঁতৰ ঘৰলৈ লামপাৰালৈকে তো মই ৰেডি ইফালে ৰেণু এটাক চাগে দেখাই পেলাই ৰেণু এটাও ৰেডি যাবৰ কাৰণে ৰেডি জেঠিহঁতৰ ঘৰত একদম সাজি কাচি ওলোৱা নাই কাৰণ জেঠিহঁতৰ ঘৰতহে যাম চেণ্ডেলটো পিন্ধি লওঁ তো একদম ঠাণ্ডাৰ কথা যিহেতুকে একদম ফুল পেকড হৈ পেলাই ওলাইছোঁ তো এতিয়া আমি গৈ থাকোঁ গাড়ীত বহোঁ যাই পেলাই তো আজি আমাৰ উৰুকাৰ যাত্ৰা ঘৰৰ পৰা আৰম্ভ তো ব'লে মনত ব্লগটো চাই থাকক তো গাড়ী ৰেডি এতিয়া আমি গাড়ীত বহোঁ বাকী এজনো মানুহ নামি অহা নাই তো গাড়ী চাড়ী ৰেডি আমি এতিয়া যাওঁ একে গুৱাহাটীখন খালী চাওকচোন এনেহ'লে ইমান ট্ৰেফিক অকল মেও আছে আজি দোকান পাহাৰ চব বন্ধ ৰাস্তাত মানুহে নাই তো বেডিং পত্ৰ লৈ ৰেডি তো তামাম খানা হ'ব আজি তাত কি খানা হয় আপোনালোকক দেখাম ৰাতি দেখাম এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ ইয়াৰ পৰা বলক জেঠিৰ ঘৰত গৈ আছোঁ তামাম খানা হ'ব আজি তাতে তো ভিডিঅ'টো আপোনালোকে চাই থাকক এতিয়া যাই পাই পেলাই কাজলহঁতক উঠাম ছয়গাঁৱত তাৰপৰা মাছ কিনিম তো এতিয়া মই ড্ৰাইভিং ছিটৰ পৰা অৱসৰ লৈছোঁ ইফালে আমাৰ চানী ড্ৰাইভাৰ তো অলপ সময় মই বহিছোঁ ৰেষ্ট কৰিছোঁ সি বোলে চলাই তো তাক দিলোঁ আৰু তো ইফালে ৰেণু এতিয়া টোপনি মাৰা নাই তো আমি মোটামুটি মিৰ্জাই পালোঁ আহি নুশু বুলি কয় নহয় এই চাও শুই আছে কাজল মুখখন কিয় লুকাইছ মুখো যাব নেকি মোক মই এক্সপ্ৰেছন দিম না মই আহি আছো নেকি নাই না আহি আছে সব আহি আছে এইবিলাক উঠিছে আমি সব আজি একেলগে ভোগালী বিহুৰ খানা মাছ এটা ললো সেইটো আপোনালোক তাতে যাই দেখাম সেইকাৰণে দেখুওৱা নাই দেখাব পাহৰিলোঁ আচলতে কিন্তু যাই পেলাই তাতে দেখাম কি পালো ভাড়া ওলাব বাইদেউহঁত বামুণীগাঁও পালো বামুণীগাঁও 10 টকা ভাড়া লাগিব পাওঁ অৱস্থাত মানে ৰেল গেটখন পৰি আছে এই ঘৰ পাবৰ কাৰণে 5 মিনিট মাত্ৰ এই বহি মই বাকী চিন্তা কৰি আছোঁ ট্ৰেইনখন চাই পিছফালৰ পৰা ভাইটি উঠাইছে এয়া আহি পাই গ'লোঁ জেঠিহঁতৰ ঘৰ ভালে বিহু খাব আহিছোঁ তোমালোকৰ ঘৰলৈ আমি বিহু খাব বস্তু আনিছোঁ বিহু ছাৰপ্ৰাইজ জেঠি বিহু ছাৰপ্ৰাইজ চুচুমা গোন্ধাব থেংক ইউ মাইনে আৰু দূৰৰ পৰা থেংক ইউ মাইনে আজি আমি ৰাতি খাম এই জেঠিহঁতৰ ঘৰৰ পৰিৱেশটো বিৰাট ধুনীয়া লাগে চবফালে ইমান ধুনীয়া গছ গছনি তো এই ধৰোঁ আজি মোৰ লগৰীটো লৈ আহিছোঁ বিহু খাবলৈ ইয়াতে এনজয় কৰি ক'ৰ পৰা আহিলি Sticks for Bahori. এইবিলাক আমাৰ খানাৰ যোগাৰ তম্বু টানা জেঠা হেড যোগালী এই দুটা লেবাৰ আৰু জেঠি হাজিৰাৰ মানুহ তোমাৰ চকুত কি হ'ল চকু সেই হাজিৰা কৰোঁতে পোকে কামুৰিলে আমি অলপ বজাৰ আনিব যাওঁ মিঠাইও
চাহ নাখাওঁ এতিয়া এইটো আমাৰ অগি বাবু অগি ব'ল এইখনত অলপমান উঠি অলপমান আমি 2 চক্কৰ মাৰি আহোঁ আমি বসন্তীত যাওঁ এতিয়া অলপ বসন্তীত ফুৰি আহোঁ চল বসন্তি চল ক'ত যাবি কাজল অনাই বনাই ঘূৰিম বোলা আৰু অনাই বনাই আমি অনাই বনাই আমি অনাই বনাই চাবে ইয়াতে কি স্কাপ চুস্কাপ উৰি গৈছে আমি দুটা একদম বডি বিল্ডাৰ এই পথাৰত যাবি নেকি ফটো ৰাতিপুৱা কালি যাম ৰাতিপুৱা স্কুটি চলাই চলাই ব্লগ মই বাহন চলাই আছোঁ আৰু এই পিছফালে বহি লৈছে তো আজি গুৱাহাটীততো এইবিলাক এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰোঁ কাৰণ বহুত ট্ৰেফিক থাকে তো আজি খালী ৰাস্তা পাই পেলাই স্কুটি চলাই ব্লগিং কৰা মজা লৈছোঁ লৈ এতিয়া এই কেমেৰাটো দিওঁ পথাৰ দেখিলে ৰ'ব নোৱাৰোঁ ভাবিছোঁ অলপ পথাৰখনত যাই আহোঁ পথাৰেই পথাৰ অঁ চৰাই উভতি গৈ থকা সময় এই চাওক বগলী উৰি উৰি ঘৰলৈ গৈ আছে ৱাও চাওকচোন এইকেইটা জুম কেপাচিটি মানি গৈছোঁ ফোনটোৰে চাওক থাকিলোঁ অলপ সময় এতিয়াতো পথাৰত ধান চান নাই ধান কাটিলে চব ধান কাটি নোহোৱা কৰিলে চব সেইকাৰণে আমি মাঘ বিহু খাই আছোঁ এতিয়া কাৰণ এই পৰ্বটো এনেকুৱা যে মানে ভঁৰালত ধান ভৰাৰ পিছত কৃষকবিলাকে এসাঁজ খায় সেইটোৱে আমাৰ মাঘ বিহু চবেই খাওঁ আমি অসমৰ মানুহে তো এতিয়া সেইকাৰণে পথাৰ চথাৰ অলপ ফুৰি আমি দুইটাই আকৌ আমাৰ স্কুটিখন ৰাস্তাত থৈ আহিছোঁ ঘৰত যাওঁ বসন্তী বসন্তী কি নহয় কাজল স্কুটি নহয় বসন্তী এইখন আমাৰ তো তাইৰ সেইখন বসন্তী তো সেইখনতে আমি উঠি যাওঁ যেতিয়া ঘৰত যাওঁ ৰাতিৰ খানাৰ যোগাৰ কৰিবলৈ খানাত কি কি আছে আপোনালোকক আমি ৰাতি জনাম বলক আমাৰ জাগা ৰেডি খানা কিহেদি আজি আমাৰ মাংস কেইবিধ 4 বিধ কি কি মাংস গাহৰি হাঁহ ব্ৰইলাৰ আৰু পাঠা ইয়ো বেবি আপুনি কি খাইছে বাইদেউ পপকৰ্ণ তো 4 বিধ মাংস দি খানা শুনাই পালে কি কি মাংস দেখাই আছোঁ তাইতো কৈয়ে দিলে আৰু লগত আছে বৰালি মাছ তো আজি খানা জোৰদাৰ এই জুই যোগাৰ আৰম্ভ হৈ গৈছে যে জুইত বহি বনাম আৰু আমি এটা কাটিবলৈ আনিছোঁ এই দুইটা কাটিব নালাগে নেকি দুইটাই কাটিম এইটো হ'ল বৰালি এইটো হ'ল গ্লাছ কাপ জিন্দা হৈ আছে গ্লাছ কাপটো জিন্দা নাই মৰিছে এই ফিচা লেঙৰ আছে জিন্দা নাই দে মৰিছে এইটো তোমাৰে সমান মোৰে সমান মাছটো বৰালি যে তোমাৰে সমান সমান মানে লগ লগালে বেছি যাব ওপৰত যাব আজি মানে 2 বিধ মাছৰ আঞ্জা এটা আমি ফ্ৰাই খাম নাচি দে ৰেণু এটা মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল বৰালি মাছে কামুৰি খাব নাই সেইখনতো নাই একদম এইফালে যোগাৰ কৰা মানুহ এইফালে কেৰাহী তেল দি দিছোঁ হাঁহ বহাম আৰু আমি হা এইফালে চিকেন ফ্ৰাই কৰি খায়ো তো এতিয়া হাঁহখিনি বনাওঁ তাৰপিছত লাহে লাহে এটা বনোৱা আৰম্ভ কৰিম আৰু এইটো দৈ নহয় এইটো তেল হয় মই হেলমেট খুলিব হোৱা নাই ডিস্কো লাইট নেকি দিছোঁ ডান্স নেকি পুৰা কি নাই আজি কিমান নাচিম চাই থাক মাৰে সুধি আনবা এই 2 পিচ মাছ মেৰিনেট কৰিছোঁ
ফিছ ফ্ৰাই খাবৰ কাৰণে বাকীটো আৰু মাছ ভাজাৰ কাৰণে তাতে যোগাৰ চলি আছে এই জেঠি মাছ ভাজিব ইয়াত তেলত মাছ আমাৰ হেড কুক এতিয়া হেড কুকে আমাৰ কি কৰি আছে কিহৰ কাৰণে হাঁহৰ মাংসখিনি একবাৰ ভাজা হ'ল তো অলপ পানী দি সিজিব দিছোঁ আকৌ পানী শুকাব দিম আমাৰ বেলেগ এটা আইটেম হ'ব গাহৰি বুঢ়া আমাৰ গাহৰি পুৰা ৰেডি এই আমি গাহৰি পুৰা একদম দেশী যোগাৰ ক্ৰেডিট গৈছোঁ জেঠাই বনাইছে এইবিলাক ফুল ক্ৰেডিট তো এইটো আমাৰ দেশী একদম পুৰা গাহৰি আৰু এইটো ইজ মেইন গাহৰি খোৱা ৰখি আছে একদম গাহৰি কাষ্টমাৰ মেইন কাষ্টমাৰ এইখিনি পুৰি লওঁ আৰু বাকী ইফালে মাছ বনাই আছোঁ সেইখিনিও দেখাই আছোঁ আপোনালোকক মাছ বনাই আছোঁ বেহৰ দি দিছোঁ তো এই দেখিছেনে এইফালেও এখেতে এতিয়া লাৰা দায়িত্বটো দি দিছোঁ পথাৰ মাংসৰ কাৰণে বনাই আছোঁ এই আমাৰ বাৰ্বিকিউ চলি আছে হ'ব আৰু ইহঁত দুটাই য'ত নেকি কোনো এটা বস্তু বনাব নাহে আজি এৰে ওচৰত জেকেট টেকেট খুলি হ'লেও বহি আছে তই বাৰ্বিকিউ বনোৱা ক্ৰেডিটটো আমাৰ জেঠাক যায় বান্ধত চাওঁ জেঠা জেঠাই পুৰা বাৰ্বিকিউ বনাই দিছে একদম আমাৰ প্ৰত্যেকবাৰে এনেকৈ বনোৱা যায় দেখাত খুবেই ধুনীয়া লাগিছে গতিকে গোটেই গাহৰিখিনি হ'ব আৰু ধোৱা হৈ গৈছে এইফালে পঠাৰ মাংস আমাৰ ৰেণু এটাক দায়িত্ব দি দিছোঁ এইফালে এইটো এছিষ্টেণ্ট অকল পঠাৰ মাংসখন ৰেণু এটাই বনাব বাকী ইফালে মাছ বহাই দিছোঁ ডান্সো কৰি আছোঁ কিন্তু গানটো এতিয়া বন্ধ কৰি দিছোঁ নহ'লেতো কপিৰাইট লাগি যাব চবেই জানে আৰু নাচোঁতে আৰু লগাই দিম এইখন আমাৰ পূৰা ডান্স ফ্ল'ৰ আৰু এইডাল বনাই দিছে জেঠাই একদম আইফিল টাৱাৰ তো চবকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা কালি শনিবাৰ আছিল যিহেতুকে মই মাঘ বিহু উদযাপন কৰিবই নোৱাৰিলোঁ উৰুকা গতিকে আজি উৰুকা পালন কৰিম কালি মাঘৰ 1 তাৰিখ তো চবকে মাঘ বিহুৰ বহুত বহুত শুভকামনা আকৌ একবাৰ মোৰ ফালৰ পৰা তো আপোনালোকে ব্লগটো চাই থাকক আমাৰ এনেকেই ফূৰ্তিৰ মাজেদি আজি উৰুকা চলি আছে ৰাজি তোক যে মই কৈছিলোঁ এইটো ফোনটো চা স্পাৰ্কলিং সৰু সৰুকৈ টুকুৰা কৰি ইয়াক অলপমান মছলা দি সানি অলপমান তিয়হ পিঁয়াজ দি পেলাই সানি খাবলৈ যিটো মজা মই গাহৰি নাখাওঁ বাৰু কিন্তু ভাইটিহঁতৰ কাৰণে বনাই দিছোঁ ইয়াক গাহৰি ৰেডি এতিয়া চবকে ছাৰ্ভ কৰি আছোঁ স্ম'ক পৰ্ক এয়া বাতি খালি নেকি নাই আৰু লাগে মোক দিয়া এই আলো লাষ্ট আইটেম আমাৰ চিকেনখন বনোৱা হ'লে খানা আমাৰ ৰেডি ইয়াৰ পিছত আমি খাম তো মছলা পাতি দি চিকেন ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ লাষ্টত চিকেনত পিঁয়াজ অকণমান দি ইয়াক এতিয়া 5 মিনিটমান ঢাকি পেলাই থৈ দিম ইয়াৰ পিছত চিকেন ৰেডি হৈ যাব হৈ গৈছে কেনেকুৱা নিমখ চিমখ হৈছে নে এতিয়া হৈছে ন চব এতিয়া চবে খাই আছে আৰু চবৰে পৰা ৰিভিউ ল'ম খানা কেনেকুৱা হৈছে ইফালে খোৱাত বহি গৈছে চব দিজু গাহৰিৰ পৰা আৰম্ভ কৰি একবিধকে ডেছক্ৰাইব কৰ গাহৰি চালিয়া মুৰ্গীটো আৰু চালিয়া বাকীকেইটা খাই আছোঁ লাহে লাহে কেনেকুৱা হৈছে চানি গাহৰি খতম চিকেন আছে মই খালি ভাল হৈছে মটন বনোৱা নাই বাকী চব বনাই ধুনু কেনেকুৱা হৈছে বঢ়িয়া হৈছে জ্বালা আছে এতিয়া ইয়াৰ পিছত আমি খাম ইহঁতে খাই লওক পোৱালি পাৰ্টি আগতে খাই লৈছে তাৰপিছত আমি খাম আমি ভাত খাব লৈছোঁ মাছ মাংস ইফালে হাঁহ পঠা ইফালে চব বহি গৈছে মানুহবোৰ খাবৰ কাৰণে ইটো খায়েই আছে ফাৰ্ষ্ট বেটছৰ পৰা ছেকেণ্ড বেটছলৈ আমি খাই লওঁ ভাত আজি বিহুৰ মাঘ বিহুৰ খানা আমি খাই আছোঁ গোটেইবিলাকে তো আমাৰ খোৱা লোৱা হৈ গ'ল ফাইনেলি খতম চব শুব গুচি গ'ল অকল আমি কেটাই আছোঁ
আৰু ডিজু আছে, বাকী চব শুব গুচি গ'ল। তো আজি ব্লগটো ইয়াতে শেষ কৰিলোঁ। আপোনালোকলৈও মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তো আজি ব্লগটো ইয়াতে চেছ কৰি বাই বাই। আশা কৰোঁ নেক্সট ব্লগত লগ পাম।